সকলোকে নমস্কাৰ জনাই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বিশেষ এটা কাৰণত মই ভিডিঅ'টো বনাবলৈ ল'লোঁ, কিয়নো আমাৰ সকলোৰে মৰমৰ পৰিচিত সুমন গগৈ তেওঁ অসুস্থ। তেওঁ মেডিকেললৈ আহিছিলে। মেডিকেললৈ অহাৰ বাবে মই গম পালোঁ। মই ফোন কৰি মোৰ ঘৰলৈ মই নিমন্ত্ৰণ কৰিলোঁ। এয়া আহি পাইছেহি আৰু আপোনালোককো দেখুৱাই দিওঁ তেওঁ কিনো কৰিলে মেডিকেলত আহি ৰিপৰ্ট কৰি আনিছে। সকলোখিনি আপোনালোকক দেখুৱাওঁ, আহকচোন। এয়া আমাৰ সুমন গগৈ ওৰফে সুমনি বুলি সকলোৱে জানে। এওঁৰ মুখেৰে শুনকচোন সকলোখিনি। আৰু বেমাৰ যে হৈছে তেওঁ আচলতে ফেক নহয়, কিয়নো মই নিজে দেখিছোঁ। এয়া আপোনালোকৰ আগতো দেখুৱাইছোঁ বাৰু, চাই লওক বাৰু। আচলতে কি হ'ল, মই যেতিয়া অসুস্থ হৈ আছিলোঁ, মই লাইভত কৈছিলোঁ বহুতৰে লাইভত, কিন্তু তেওঁলোক মোৰ মানে ভাল বন্ধু আছিলে। কিন্তু মাজতে অকণমান বিতৰ্ক কৰি দিছিলে, তেতিয়া বেয়া লাগিছিলে ন, মানে কি ফেক হয়। এগৰাকীয়ে কৈছিলে যে তেওঁ এনেকৈ গেং বনাই পেলাই পইচা লুটিব বিচাৰিছে বা হেৰি কৰিছে, এইবিলাক ফ্ৰড হয়। কিন্তু বেয়া লাগে ন যিমান যি হ'লেও। তো গতিকে একো এটা নজনাকৈ নুবুজাকৈ সেইখিনি কথা ক'ব নালাগে। তো গতিকে হয়ো বাৰু, এজন মানুহক যেতিয়া চিনি নাপায় তেতিয়া মানুহলৈ তেনেকুৱা ধাৰণা এটা আহে। কিন্তু তেনেকুৱা ধৰণৰ কথা ক'ব নালাগে। তথাপিতো মোক ৰোগী বাইদেউ মাতিলে মই ৰিপৰ্টখিনি দেখাই দিব খুজিছোঁ। এইখন হৈছে মোৰ খুমটাই মেডিকেলৰ প্ৰথম ৰিপৰ্ট। মই যেতিয়া মানে মোৰ পেট বিষ হৈছিলে, পেট বিষ হওঁতে মই তাত দেখাইছিলোঁ। তাৰপৰা মোক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ মানে মোক লিখি দিলে। তাৰ ৰিপৰ্টখন হৈছে এইখন, ছেকেণ্ড ৰিপৰ্টখন। এইটো হ'ব। ছেকেণ্ড ৰিপৰ্টখন হৈছে এইখন। ইয়াত মেডিচিন দিলে, খালোঁ কৰিলোঁ, ৰিলিফ নাপালোঁ। তাৰপিছত 3 নম্বৰখন হৈছে মোৰ এইখন। 3 নম্বৰখন হৈছে এইখন। তাৰপৰা তাত আল্ট্ৰাচাউণ্ডৰ কাৰণে লিখি দিলে। মোক মানে ভৰ্তি হ'বৰ কাৰণে গৈছিলে। মই ভৰ্তি নহ'লোঁ, মানে কি ঘৰতো বহুত অসুবিধা হয়, তাতে মোৰ ৰখীয়াও নাই। তো গতিকে মোক তাত এটা ডেট দিলে। নৱেম্বৰ মোৰ 21 তাৰিখে ডেট দিলে। নৱেম্বৰ যদি 21 তাৰিখে ডেট দিয়ে, সেইটো বেমাৰীটো সেইটো নমৰিব জানো? তো গতিকে সেইটো কাৰণে কেইদিনমান মই থাকিলোঁ ঘৰতে। থাকি কৰি পইচা পাতিৰ কাৰণে দিগদাৰ হৈ আছিলে। তাৰপৰা কেইজনমান বন্ধুৱে মোক সহায় কৰিলে, তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যিকেইজনে সহায় কৰিলে। নাম উল্লেখ নকৰোঁ, তেওঁলোকে নিশ্চয় গম পাব। আজি মই এতিয়া মোৰ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট এয়া চাই লওক। ইয়াৰ নাম লিখা আছে সুমন গগৈ, এজটো লিখা আছে। তাৰপাছত এইফালে মোৰ এইখিনি ৰিপৰ্ট মেডিকেলত। ভগৱানৰ কৃপাত বাৰু নৰ্মেলেই ওলালে দেই। যিকেইজনে মোক সহায় কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰ্থিকভাৱে। মই ইমানখিনিয়ে ক'লোঁ, বাকীখিনি ৰুবি বাইদেউ ক'ব। আচলতে এইবিলাক ফেক চেক কৰি কিছুমান মানুহক মানসিকভাৱে অত্যাচাৰ কৰিব নালাগে। কিছু কথা নজনাকৈ বা নুশুনাকৈ, প্ৰুফ নোলোৱাকৈ কিছুমান কথা পটককৈ কৈ দিব নালাগে। এজন মানুহৰ যদি যিটো এটা কথা কৈ দিয়ে মনত বহুত আঘাত পায় ন, সেই আঘাতত কোনে কি কৰিব সেইটো কোনেও নাজানিব। সেইটো কাৰণে পটককৈ কথা এটা কওঁ বুলিয়ে কৈ দিব নালাগে। আৰু অলপ ভাবি চিন্তি ক'ব লাগে। পাৰিলে সহায় সাৰথি কৰিব লাগে। এজন মানুহক যদি আমি অকণমান সহায় কৰোঁ, তেওঁৰ জীৱনটো বা যদি অকণমান সুখে শান্তিৰে বা ভাল এটা সুস্বাস্থ্যকে থাকিব পাৰে, আমাৰ বহুতো ভাল লাগে ন। পাৰিলে সহায় কৰিব লাগে, নোৱাৰিলে নাই। আৰু তাতে বেছিকৈ বেয়াকৈ কৈ বা কিবা এটা ক'লে বেয়া লাগে ন। আজি এইখিনি প্ৰমাণ আপোনালোকৰ আগত দেখুৱালোঁ। বাকীখিনি আপোনালোকে নিজে বিবেচনা কৰিব। আৰু কেনেকুৱা পালে কি কথা এই ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, মই কাকো মানে সহায় বিচৰা নাছিলোঁ যে মোৰ বেমাৰ হৈছে, মোক আপোনালোকে সহায় কৰক। মই কেতিয়াও কৰা নাই। নয়নমণি দাস বুলি কয়, তেওঁ মোৰ বাইদেউৰ নিচিনা। তেওঁ নগাঁও হয়, নয়নমণি আৰু মল্লিকা বাইদেউ। তেওঁলোকে কৈছিলে যে কোনোবাই যদি পাৰে সুমন গগৈক আৰ্থিকভাৱে কিবা এটা সাহাৰ্য আগবঢ়ক, তেওঁলোকে কৈছিলে। কিন্তু মই সেইটো কেতিয়াও কোৱা নাই। আৰু যিসকলে সহায় কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মানে কি, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মানুহ থাকে। পজিটিভ মাইণ্ডছেটৰো থাকে, নিগেটিভ মাইণ্ডছেটৰো থাকে। যিসকল নিগেটিভ মাইণ্ডছেটৰ থাকে, মই এখন কাণে শুনি এখন কাণে উলিয়াই দিছোঁ। মই সেইটোৱে ক'ম, যিসকলে মোক সহায় কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ কাৰণে মই চিৰ কৃতজ্ঞ হৈ ৰ'ম। সেয়াই ক'লোঁ মই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু কোনোবা কিবা ক'বলৈ আছে যে কমেণ্ট বক্সত গৈ নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।